হেংদাং আহোমৰ প্ৰতীকস্বৰূপ। আহোম যুগত শত্ৰুক কচু কটা দিবলৈ হেংদাং ব্যৱহাৰ কৰা হৈছিল। আহোমৰ স্বৰ্গদেউ আৰু দা ডাঙৰীয়াসকলৰ কঁকালত হেংদাঙে শোভাবৰ্ধন কৰিছিল। আহোমৰ লোকসংস্কৃতিৰ লগতো হেংদাং ওতপ্ৰোতভাৱে জড়িত। চাওলুং চুকাফা যেতিয়া সমৰ ভ্ৰমণলৈ আহিছিল, তেতিয়া চাওলুং চুকাফাৰ এনায়েকে দুখন হেংদাং দিছিল। এখন হেংদাঙে শত্ৰুক মাছ পকোৱাৰ দৰে নিধন কৰিব পাৰিছিল আৰু আনখন হেংদাং যিখন দেশৰ ফালে টোঁৱাইছিল সেইখনেই তেওঁ অধীন হৈছিল। আৰু আজি সেই হেংদাঙৰ বিষয়ে এজন জনপ্ৰতিনিধিয়ে এনেদৰে কৈছে, হেংদাং হেনো হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে বনাইছে। যে আহোমৰ প্ৰতীক হেংদাং, সেই হেংদাংটো এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বনাইছে। এইটো শুনাৰ পাছত মনত ক্ৰোধৰ অগ্নি জ্বলি উঠিছে। কিন্তু কি কৰিব, ৰজাই কৰিলে লীলা আৰু আমিবোৰে ক'লে ধৰি মেলি কিলা। তেওঁলোকক এতিয়াতো একো ক'ব নোৱাৰি। ক'বলৈ বহুত আছে, বহুত ক'ব পাৰোঁ এতিয়া। কিবা ক'লেই তেওঁলোকৰ বিষয়ে হয়তো আমিবোৰ পাবগৈ লাগিব ৰঙাঘৰ। কাৰণ প্ৰশাসন যন্ত্ৰটোৱেই যেন তেওঁলোকৰ হাতত।